শুৱনি গাঁৱৰ সুবাস বিচাৰি আমি A to Z মৰাণৰ জৰিয়তে আপোনাক দেখুৱাৰ চেষ্টা কৰিছোঁ আপোনাৰ প্ৰিয় আপোন শুৱনি গাঁওখন। আমাৰ প্ৰথম প্ৰচেষ্টাত আমি বাছি লৈছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাং গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ বোকাহোলা গাঁওখন। এই গাঁওখনৰ এটা বৈশিষ্ট্য আছে। যান্ত্ৰিকতাৰ যুগত গাঁৱৰ সেই তাহানিৰ পৰিৱেশ এটা এই গাঁওখনত আজিও পোৱা যায়। গাঁওখনত প্ৰায় 2 শতাধিক পৰিয়ালে বসবাস কৰে। এই গাঁওখনত এঘৰক বাদ দি বাকী সকলোৰে পদূলিত বাঁহ তামোলৰ নঙলা কিম্বা বাঁহৰ জপনা আজিও বিৰাজমান। আমাৰ সৈতে আছে গাঁওখনৰ এজন যুৱক। তেখেতৰ সৈতে গাঁওখনৰ সম্পৰ্কত কিছু কথা পাতিম। কিন্তু তাৰ পূৰ্বে আমি আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ A to Z মৰাণৰ এটা সামান্য প্ৰয়াস শুৱনি আমাৰ গাঁও অনুষ্ঠানটি। এই অনুষ্ঠানটিৰ জৰিয়তে আপোনাৰ শুৱনি গাঁওখনো দেখুৱাব পাৰে। তাৰ বাবে যোগাযোগ কৰক 9435895689 নম্বৰত। নমস্কাৰ, মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি বেদিয়া আৰু মোৰ ঘৰ বোকাহোলা। ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তথা খোৱাং গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নং ৱাৰ্ড বোকাহোলা গাঁও। আমাৰ গাঁৱত প্ৰায় 200 ঘৰমান আছে। প্ৰাথমিক বিদ্যালয় আৰু এটা প্ৰেক্ষাগৃহ আছে। আমাৰ গাঁৱৰ প্ৰধান বৈশিষ্ট্য বুলি ক'লে আমাৰ গাঁৱত এক ঘৰক বাদ দি সকলোৰে ঘৰত পদূলিত নংলা আৰু বাঁহৰ জপনা আছে।